তই যাব পাৰ মই আপোনাৰ লগত বিজনেছ কৰিব বিচাৰিছোঁ এই প্ৰস্তাৱটো তই আগতেও বহুতবাৰ দিছোঁ আৰু প্ৰত্যেকবাৰে মই ৰিজেক্ট কৰিছোঁ তথাপি আকৌ কৈছোঁ মোক পাৰ্টনাৰ কৰি ল'লে আপোনাৰ বিজনেছৰ কোনো ধৰণৰ লছ নহয় মোক পাৰ্টনাৰ কৰি ল'লে আপোনাৰ নামি দামী কামবোৰ পোৱাটো যথেষ্ট ইজি হৈ গ'ল মোৰ এতিয়াও কোনো কামৰ অভাৱ হোৱা নাই মোক পাৰ্টনাৰ কৰি ল'লে আৰু কাম পাব আপোনাৰ টকাৰ বল আৰু মোৰ বাহুবল দুইটাই যদি লগ লাগি যায় তেনেহ'লে কোনো কোম্পানী আপোনাৰ লগত ফেৰ মাৰিব পাৰিলে তাৰবাবে তই মোৰ লগত পাৰ্টনাৰশ্বিপ বিজনেছ কৰিব মোৰ লগত টেণ্ডাৰ মাৰিবলৈ আপুনি লাজ পায় তেনেহ'লে কোনো কথা নাই আপুনি টেণ্ডাৰ মাৰিব আৰু মই অফিচাৰ ইঞ্জিনিয়াৰক দাবী ধমকি দি টেণ্ডাৰ পাছ কৰাই আনি দিম মই ইমানো উদ্যোগ নহয় বাবা যে তোৰ দৰে এখন দাগী গুণ্ডাক মোৰ কোম্পানীক ইমেজ নষ্ট কৰিব অৱশ্যে দুই এটা ঠাইত তই টেণ্ডাৰো মাৰিছ কিন্তু প্ৰত্যেকটো কামতেই তই খুব বেয়াকৈ মোৰ লগত মুখ থেকে এটা খাই গৈছ সেইকাৰণে আহিছোঁ আপোনাৰ ওচৰলৈ আপোনাৰ লগত কাম কৰিবলৈ কিন্তু এই অসুখ হাজৰিকা তোৰ দৰে মানুহৰ সফল হ'ব নোৱাৰে য'ত ভগাই তই যোন পাইতো চুব পাৰ মই বহুত আশাৰে আহিছিলোঁ ছাৰ মই তহঁতক ভাল মানুহৰ বোকাখন পিন্ধাবলৈ কাৰণ মই জানো যে দীঘল কামটো হ'ল এতিয়া তুমি আহা আৰু মোৰ কথাটো দীঘল তই ভালকে বুজাই আৰু তেতিয়াও যদি তই নুবুজ তেতিয়াহ'লে গেটৰ আগত মই নেম প্লেট লগাই দিম য'ত লিখা থাকিব ইয়াত দাগী অপৰাধীৰ গুণ্ডা বদমাছৰ প্ৰৱেশ নিষেধ কিমান কৈছো কথা কৰিলো তথাপি ই মোক পাৰ্টনাৰ কৰি ল'বলৈ ৰাজি নহয় দাবী ধমকি দি ইয়াৰ পৰা কাম আদায় কৰাটো বহুত জটিল হৈ পৰিছে তই দেখোন বহুত লেকচাৰ মাৰিছিলি তই বোলে মোক নাম্বাৰ 1 কণ্ট্ৰেক্টৰ বনাই দিয় এতিয়া কি হ'ল আৰে আপুনি টেনশ্যন নল'ব বছ মনে মনে কেৱল চাই থাকক মই অশোক হাজৰিকা এণ্ড হিজ কোম্পানীৰ লগত কি চাল খেলি আছে আৰে আপুনিতো পাৰ্টনাৰ হোৱাৰ সপোন দেখিছিল নহয় মইতো চালা ইয়াৰ মালিক হোৱাৰ সপোন দেখিছো মালিক কিতা সপোন কৈছো और 2 लाख टका एडभांस এতিয়া টকা কিন্তু ঘূৰাই দিব লাগিবই টকা কিন্তু পাৰ্টিৰ আগত নাক কাণ চব কাটা যাব এইবোৰ চব হ'বলৈ পাইছে সেই পাগলটোৰ কাৰণে বৰবাদ কৰি পেলাইছে বৰবাদ এই কাৰণে কৈছো বছ আপুনি জীৱন গুণ্ডাৰ ওপৰত ভৰসা কৰিবলৈ এৰি দিয়ক তাৰ ঠাইত আমাৰ দৰে আলকা মেক্স প্ৰ' গুণ্ডাবিলাকক এপইণ্ট কৰি দিয়ক কি কৰিবি মানে কি কৰিব পাৰো আপুনি সেইটো চাওক আপুনি এবাৰ অৰ্ডাৰ দিয়ক না মালিকটো আহি দিয়ক পিছে তই কৰিবি কেনেকৈ তোৰ দেখোন 2 টকাৰ ওলমি আছে এনে ওলমি থকা যদি ভাগিবা মোৰ পিঠিত উঠি খোৱা যোৱা কৰিবা হ'ব ইমান বেছি ভৱিষ্যতবাণী কৰিব নালাগে তোৰ দৰে একে মাৰ খাই ফুৰা গুণ্ডাই মোৰ লগত কাম কৰিব নোৱাৰ কথা নকবহে আপুনি এই লোকেলবোৰে আকৌ মোৰ কিমান কাম কৰিব লাগে আৰু তোৰ কি হ'ল বাবু ইয়াৰ আগে দিনে মিছনত ফ্ৰেম মৰা নাছিলি কোনোদিনে কোনো চিগাৰেটৰ হাতৰ পৰা পাৰিছিল কিন্তু এতিয়া কি হ'ল এবাৰ নহয় দুবাৰ কৈ ফ্ৰেম মাৰিছ মাৰিবলৈ পৰা চান্স পায়ো তই হাতৰে 5 চিগাৰেট এৰি থৈ গুচি
আহিছ কিয় হৈছে এনেকুৱা নাজানো কি দুই পাউণ্ডে এজনী ছোৱালী ইমান বেয়াকে চিঞৰি দিছে ক'ব নোৱাৰে মোৰ হাতৰ পৰা জেগাখন আপোন আপুনি কবি কৰিছে ছোৱালী কোন ছোৱালী যেন বহুত ভাল পোৱা সময় আছে এইবোৰ কি কৰি আৰে তই হ'লে প্ৰফেচনেল কিলাৰ পেছাদাৰী ঘাতক হয় তই মই কাৰোবাৰ কৰাৰ ঠিকা লওঁ তই কৰ আৰু 50% কমিশ্যন তই পাওঁ আমাৰ মাজতে কওঁ এইবোৰ চিঞৰ কান্দোন ভাল পোৱা এইবোৰ ক'ৰ পৰা সোমাল তোৰ গা ভালে আছেতো নাজানো আজিকালি দেখোন মোৰ একোৱে কিবা ভাল নলগা হৈছিল দিন নালাগে জীৱন তই জীৱন খুব লগ পালে মই ইয়াত ভালে হ'ল তই মানে মোৰ এটা কাম কৰিব লাগে তই যাব সেই বছ বছৰ ল'ৰাটো জীৱন শুনচোন আৰে ইয়াৰ আকৌ কি হ'ল পাগল হৈছে কি পাগল জীৱনে আপোনাৰ কাপোৰ এৰি দিছে এৰি দিছে কিয় এৰি দিছে ছোৱালীজনী আপোনাৰ তাত সেই ৰূপত দেখিলে ভয় খায় সেইকাৰণে এজনী ছোৱালীৰ কাৰণে সি বছক এৰি দিছে দেখিছে বছ চিঞৰটোৰ প্ৰেমত পৰিছিল আৰু যাৰ চিঞৰে কাৰোবাক প্ৰেমত পেলাব পাৰে তাইৰ অন্তৰখন বোলে গংগাৰ দৰে পবিত্ৰ হ'বই লাগিব মই পিছে আজি এটা অন্য কাম লৈহে তাৰ কাষলৈ আহিছো অন্য এটা প্ৰস্তাৱ কি প্ৰস্তাৱ একো ডাঙৰ প্ৰস্তাৱ নহয় ছোৱালীজনী মাৰি পেলাব লাগে ইহঁতকেইটাই তোৰ কাৰণে অথনিৰে পৰা ৰৈ আছে সোনকালে ইহঁতক বিদায় দে মই আহোঁ তহঁতে চাগে গম পাইছোৱেই মই আৰু তহঁতৰ কামবোৰ কৰিবলৈ এৰি দিছোঁ দুইটাকে সহজ কৰি দেখুৱাইছো মই কিন্তু তোক ইমান সহজতে মুক্তি নিদিওঁ আৰু যদি তই মুক্তি পাবই খুজিছ তেনেহ'লে বছে কোৱাকৈ লাষ্ট কামটো কৰি দে আৰু যদি তই নকৰ এদিনো শান্তিত থাকিব নিদিয় এইবোৰ মানুহবিলাক কেনেকৈ কাম চলাব দিয়ক কচোন সেইকাৰণে কৈছো জীৱন একো ক'ব নালাগে একো শুনিবও নিবিচাৰো আপুনি যি প্ৰস্তাৱে নিদিয়ক কিয় উত্তৰ মোৰ এটাই মই নোৱাৰো দিগন্তক চিনি পাওঁ নহয় মোৰ লগত যে ভাল সেই বুদ্ধিৰ ভঁৰালটো তাৰ লগত মিলি মই এটা প্লেনিং কৰি আছো কামটো বহুতখিনি আগুৱাইছিল কিন্তু আমাৰ টেনশ্যন হৈছে তই আনা এই ছোৱালীজনীক লৈ মুহূৰ্ততে আমাৰ খেল সলাই দিব পৰাৰ ক্ষমতা এই ছোৱালীজনীৰ আছে গতিকে আমি বিচাৰিছো কি বিচাৰে তই তাইক মাৰি পেলা বিনিময়ত মই তোক 1 লাখ টকা দিম 2 লাখ 5 লাখ আৰু এটা কথা শুন জীৱনে তহঁতৰ অপৰাধ জগত এৰিছে কথা কিন্তু সেই বুলি তাৰ পৰা ৰিটায়াৰমেণ্ট লোৱা নাই কথাষাৰ মনত ৰাখিবি কামটো কিন্তু ভাল নকৰিবি এই গগনকো তই ইমান দুৰ্বল বুলি নাভাবিবি তই সহায় কৰ বা নকৰ মই কিন্তু মোৰ লক্ষ্যত উপনীত হমেই পাৰ্টনাৰ কৰিবলৈ লাজ কৰিছিল নহয় এতিয়া চাই থাকক মই আপোনাৰ কোম্পানীৰ GM পাতিম GM বিদ্যাৰ শপত কৈছো আপোনাৰ দৰে হাৰামী মানুহ কিন্তু মই দেখা নাই হাৰামী নহ'লেও জীৱন হাৰামী বুলি কয় হাজৰিকাহঁতে পাত্তাই নাপালে মই কেনেকৈ মন কেনি কাটি কাটি কম্পষ্ট সোমোৱাই হাজৰিকাহঁতকো আজি কোম্পানীত সোমাবলৈ দিয়ে নে নিদিয়ে নিদিয়ে নেকি মই সময়তে কৈ আহিছো বাপেক পিতাক দুইটাই আহিলে যেন গতিয়াই বাহিৰ কৰি দিয়ে
আৰু ঘৰৰ ক্ষেত্ৰত মই তলা মাৰিবলৈ কৈ থৈ আহিছোঁ আচ্ছা বেটাহঁতে যে নিজৰ কোম্পানীৰ পৰা নিজৰ ঘৰৰ পৰা খেলা খাব সিহঁতৰ মুক্তিখন কিন্তু চাব লগা হ'ব দেই আৰু ইয়াক ভালকে বুজাই দিয়ে যে গাখীৰ খোৱা সময়তে ভাবিব লাগিছিল এইডাল সাপেই হয় নে মানুহেই হয় পাছত চিঞৰ বাখৰ কৰি একো লাভ নাই কৈ দিছো আৰু শুন্য আজিৰ ভিতৰতে ঘৰ কোম্পানী চব খালী কৰি দে মই যদি তহঁতক পঠিয়াই বাহিৰ কৰি দিব লগা হয় তহঁত বহুত লাজত পৰিবি চবকে কি কৰিবি কি কৰিবি কনষ্ট্ৰাকশ্যন কোম্পানীৰ মালিক আৰু এতিয়া হৈ আছো পলাতক আসামী লুকাই থাকিবলগীয়া হৈছে এনেকুৱা এটা লেতেৰা গুদামত চলা পুলিচে পাগলৰ দৰে বিচাৰি দিছে আমাক কি কৰোঁ মুহূৰ্ততে আমি ৰঙাঘৰৰ ভাত খোৱাটো খাম কি দৰকাৰ আছিল কি দৰকাৰ আছিল তাৰ পেটত টেকাৰ ভৰাই টানি মাৰিবলৈ তেনেহ'লে মই কি কৰিব লাগিছিল কিছু ইয়াত পাৰিছে কিবা এটা পাবলৈ হ'লে দূৰ কিয় চৰ ভুকু চব খাব লাগিব আৰু এটা চৰ ভুকু খোৱাৰ যদি তই এটা কোম্পানীৰ মালিক হৈ যাওঁ খাই খালেনো কি হয় নিজকে ইমান খালাক বুলি ভাবা নহয় আচলতে তই এটা মূৰ্খ হয় বেছি গালি পাৰি নাথাকিবি নহ'লে তাৰ পেটত সোমোৱাৰ দৰে তোৰ পেটতো মই সোমোৱাই এই মুখখন মোৰ ওচৰলৈ কিয় আহিছে আহি আছে আপুনি অকমান ৰখক কোন আহিছে পুলিচ আহিছে নেকি আৰে কোন আহিছে নকওঁ কিয় গম পাব ন অকমান ৰখক না ই মৰম কৰিব আহিছে আপোনালোকক যিমান পাৰে মৰম লৈ লওক আপুনি কনষ্টেবলক ইহঁতক কোবাই ক'ৰবাত পেলাই থৈ আকৌ বাহিৰত ৱেইট কৰি আছে তই আকৌ মোৰ কাষলৈ কিয় আহিছ মই নিজে অহা নাই মোক পঠিয়াইছে কোনে পঠিয়াইছে কোনে পঠাইছে চব কথা জানিবলৈ দৰকাৰ নাই কেৱল জানি থ তই সাগৰৰ যিমান তেজ খুৱাইছ তাতকে টোপাল হ'লে বেছি তেজ মই তহঁতৰ খুৱাম কি
ইমান দিনে তহঁতে মোক লোকক মাৰাৰ ঠিকা দিছিলি কিন্তু আজি তহঁতক মাৰাৰ ঠিকা দিছে মোক মায়াই এই ডাইনীজনীয়ে মানে তোৰ ক'ত পলাইছ তইতো চা মোৰ আচল চিকাৰ চালা কিমান দিনে তই মই পেলাই দিয়া খাইছে আছলি আৰু এতিয়া তই মোৰ পৰা হাতটো Gada 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 gada.